নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ, আৰোগ্যম হেয়াৰ ট্ৰেন্সপ্লান্ট ক্লিনিকৰ পৰা। আজি আমি এই ভিডিঅ'টোত কেইটামান হেয়াৰ ট্ৰেন্সপ্লান্ট বা চুলি সংৰোপণৰ ওপৰত বিশেষ কিছুমান পইণ্টছ ডিছকাছ কৰিম। যেনে হেয়াৰ ট্ৰেন্সপ্লান্ট কেতিয়া দৰকাৰ হয়, হেয়াৰ ট্ৰেন্সপ্লান্ট কেতিয়া কৰিব নালাগে, তাৰ খৰচটো কিমান, খৰচটো কেনেকৈ ধৰা হয়, চুলি, ফলিকল, গ্ৰাফ্ট এইবিলাকৰ মাজত কি পাৰ্থক্য, এনেধৰণে মই 20টা পইণ্ট ৰেডি কৰিছোঁ। সেইকেইটাৰ ওপৰত আজি ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। পইণ্ট নম্বৰ 1, আমি প্ৰথম কথা পাতো চুলি সংৰোপণ কেতিয়া দৰকাৰ নহয়, হেয়াৰ ট্ৰেন্সপ্লান্ট আমি কেতিয়া কৰিব নালাগে। তেনেকুৱা কেইটামান বিশেষ কাৰণ আছে। এটা হ'ল খুব কম বয়সত, তেনেকে আমাৰ তাত বহুত আহে 17, 18, 19 বছৰৰ ল'ৰা, 20 বছৰৰ ল'ৰা যে চুলি সংৰোপণ লাগে, হয়তো অলপমান কাষত দুটা জেগাত গৈছে। আমি এনেকুৱা পৰিস্থিতিত কেতিয়াও কৰিব নালাগে, কাৰণ পিছত তেওঁলোকৰ আৰু চুলি যাব, তেতিয়া এই ৰৈ যোৱা চুলিখিনি বৰ বেয়া দেখিব। দ্বিতীয়তে, যাৰ চুলি অলপমানহে গৈছে, খুব বেছি যোৱা নাই, সেই তেতিয়াও বস্তুটো একেই হয়। একদম আৰম্ভণিত চুলি সংৰোপণ কৰিব নালাগে, ঔষধেৰেহে ট্ৰিটমেণ্ট কৰিব লাগে। দ্বিতীয় পইণ্ট, আমি কেতিয়া চুলি সংৰোপণ কৰিবই নোৱাৰোঁ। তেনেকুৱা দুটা বেমাৰ আছে য'ত চুলি সংৰোপণ কৰিব নোৱাৰি। এইটো প্ৰথমটো হ'ল ডুপা বুলি কয়, ডিছেমিনেটেড আনপেটাৰ্ণ এলোপেচিয়া, মানে গোটেই মূৰটোৰ চুলি সমানে যায়, ডুপা। তেতিয়া আমি ক'ৰ পৰা চুলি ল'ম, ক'ত লগাম। দ্বিতীয়টো হ'ল ৰেট্ৰগ্ৰেড এলোপেচিয়া, কিছুমানৰ আকৌ পিছফালে চুলিটো যায়, আগফালতকৈ পিছফালৰ পৰা যায়, তেতিয়াও আমি সংৰোপণ কৰিব নোৱাৰোঁ, কাৰণ তেতিয়াও পিছফালৰ পৰা আমি চুলিটো ল'ব নোৱাৰোঁ। তৃতীয় পইণ্ট, চুলিৰ ৰেখাৰ প্ৰতিসমতা, মানে হেয়াৰলাইনৰ চিমেট্ৰি। হেয়াৰলাইনটোৱেই হ'ল হেয়াৰ ট্ৰেন্সপ্লান্টৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু। এইটোৰ ওপৰতে গোটেই মানুহজনৰ দেখাটো তাৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে হেয়াৰলাইনত আমি বহুত কেয়াৰ লওঁ, খুব ধুনীয়াকৈ আঁকাটো দৰকাৰ। হেয়াৰলাইনটো চিমেট্ৰিকেল হ'ব লাগে, প্ৰতিসমতা থাকিব লাগে। সেইটো আমি কেনেকৈ ইনচিয়ৰ কৰিম? তাৰ কাৰণে আমি আৰোগ্যমত এটা যন্ত্ৰ এটা কিনিছোঁ, লেজাৰ মেচিন, হেয়াৰলাইন ডিভাইচ। এইটো আপুনি এনেকৈ লাইট জ্বলালে এনেকৈ এই আঁচকেইডাল দেখা যায়, এইটোৰে আমি মূৰত এনেকৈ দি পেলাই আমি হেয়াৰলাইনটো আঁকিব পাৰোঁ। তেতিয়া হেয়াৰলাইনৰ চিমেট্ৰি যোনটো, সেইটো আমি খুব ধুনীয়াকৈ মেইনটেইন কৰিব পাৰোঁ, তাত আৰু কোনো ভুল নহয়। চতুৰ্থ পইণ্ট, চুলি ৰেখা অংকন কৰোঁতে আমি কি নিয়মবোৰ মানি চলিব লাগে। তাৰে ভিতৰত এটা খুব দৰকাৰী নিয়ম যিটো মই আজি কৈছোঁ, সেইটো হ'ল বয়স। মানুহজনৰ বয়স, পেচেণ্টৰ বয়স মতেহে আমি চুলিৰ হেয়াৰলাইনটো আঁকিব পাৰোঁ। যেনে এজন 18 বছৰীয়া ল'ৰাৰ হেয়াৰলাইনটো বহুত তলতে হ'ব, কিন্তু এজন 28 বছৰীয়া বা 38 বছৰীয়া বয়স হ'লে তাতকৈ ওপৰত যাব। আমি এইবোৰ নিয়ম মানি চলিব লাগিব। বয়স মতেহে আমি চুলি হেয়াৰলাইনটো আঁকিব লাগিব, তেতিয়াহে হেয়াৰলাইনটো নেচাৰেল হ'ব।